হেল্ল' কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভালে। আমাৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আজি সৰস্বতী পূজা, তাকে সৰস্বতী পূজাত যাবৰ কাৰণে ৰেডি হৈ আছোঁ। এইফালে এয়া মই পিন্ধা চাদৰ মেখেলাযোৰৰ মোৰ কিন্তু ব্লাউজটোৰ ফালে আপোনালোকে নাচাব, কাৰণ মই কালি এঠাইৰ পৰা আহিলোঁ। আজি বহুত গা বেয়া, তথাপি নিয়ৰৰ কাৰণে স্কুল যাব ওলাইছোঁ। ইস্ত্ৰি কৰাই নহ'ল, তেনেকৈ পিন্ধি লৈছোঁ। বাকী এয়া আমি ওলাই আহিলোঁ ঘৰৰ পৰা। আহি এয়া এখন নতুন স্কুল চাব আহিলোঁ। তাত খেলা বস্তুবোৰ পাই মানে নিয়ৰহঁতৰ ইমান ফূৰ্তি, তাৰ লগৰ কেইজনো আছে, কি ধুনীয়াকৈ খেলি আছে। ইয়াৰ পৰা যাবলৈ মনে নাযায়, নকৰে সিহঁতবোৰে। এইফালে তাৰ পৰা আমি আহিলোঁ। আহি এইবাৰ আমি নিয়ৰৰ স্কুল পালোহি। আহি ইয়াতো সিহঁতৰ খেল আৰম্ভ, মানে সিহঁতক আৰু খেলিব পালে কি লাগে। বাকী আমি অলপমান এয়া সৰস্বতী পূজাৰ পৰিৱেশটো চাই আছোঁ। আৰু মই যিহেতু নিয়ৰক এডমিশ্যন আজি কৰাম বুলি মানে আশা কৰি আহিছোঁ, তাকে মই এডমিশ্যন এইফালে মই নিয়ৰক এডমিশ্যন কৰালোঁ। কৰি এয়া অকণমান সৰস্বতী পূজাত মানে তাতে অকণমান ঘূৰি পকি চালোঁ পূজাখন। সৰস্বতী মাক যিহেতু সেৱা কৰিব যাব নাপায়, মই কৰা নাই, নিয়ৰক কৰালোঁ। বাকী আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে।